Nicola ঘৰত আছে না? Nicola? হয়। কোৱা হওক। মোৰ আহিলে। হয়, হয়। নমস্কাৰ, নমস্কাৰ। আপুনি আহিলে। মই আপোনাক কেনেকৈ কথা কৰি আছোঁ। তাৰমানে মই টাউনলৈ যাম ভাবিছোঁ যে একেবাৰে ওলাই ভালে লাগিব। একেবাৰে যামগৈ আপোনাৰ দেৰি হ'ল নেকি তেখেতে? দেৰি ধৰক গা পা ধুই ঘৰটো ওলাওঁতে অলপ দেৰি হৈ যায় নহয়। হয়, হয়তো হয় বুজিছোঁ। এই ৰাজু আছেনে ঘৰত? আছে ঘৰতে আছে। মাতি দিয়ক তাকো মাতি আছে। ৰাজু? অ ৰাজু, যাওঁ ইয়ালৈ আহাচোন। নমস্কাৰ। তুমি ৰাজু? এই বৌ আছেনে? আছে আছে। হেৰা বুজিছানে? হেৰা বোৱাৰীকো আহিব কোৱা। তাৰমানে আপোনালোকৰ দাদা কালি ক'লে আপোনালোক কিবা হেৰি ৰাজুৰ হেৰি বোলে বহুত অত্যাচাৰ কৰি আছে। মই ভাবিলোঁ যে কালি যিহেতু দাদা গৈছিল ঠিক আছে মই যাওঁতে সোমাই যাম, কালি কৈছিলোঁ সেইকাৰণে আহিলোঁ। কি অসুবিধা আপোনালোকৰ ঘৰত? আচ্ছা সেইটো বৰ কমিছে। বোৱাৰী ক'ত আছে? বোৱাৰীক মাতি দিলে ভাল আছিলে। দাদাই গৈ পেলাই তোমালোকৰ কথা তাত ক'লে, মোক আহিবলৈ ক'লে। তাৰমানে তোমাৰ ঘৰখনত কিবা অশান্তি এটা সৃষ্টি কৰিছা বুলি শুনিছোঁ আমি। তুমি বোলে কোনো কাম বনি নকৰা, হাকুৰি চব এই ঘৰৰ ভিতৰত বহি থকা, টিভি মোবাইল চাই থকা, তেতিয়াহ'লে সংসাৰ চলিব। আপুনি শুনক, মোৰ ঘৰ শিৱসাগৰ। এখেতে ৰাজুৱে মোক চাকৰি দিম বুলি লৈ আহিম। ময়ো পঢ়া শুনা ছোৱালী, মই ইমান কাম বন এইবোৰ নাজানো। এতিয়া দুবাৰকৈ তেখেতেও চাকৰি হোৱা নাই, এওঁলোকৰ ঘৰত কাম কৰিব কয়। মোৰ ঘৰতে দুজনকৈ ছোৱালী কাম কৰা মানুহ থাকে দেউতাৰ ঘৰত। মই এইবোৰ কাম জিন্দগী কৰিয়ে পোৱা নাই। তেওঁলোকে কৰিব দিলে মই জানো কৰিব পাৰোঁ? তেওঁলোকে কিবা এটা ব্যৱস্থা কৰি মানুহ আনক কাম কৰক, মই ইমানখিনি কৰিব নোৱাৰোঁ। আমাৰ পিছত দিছিলে পোৱা নাই, পোৱা নাই একো নাই দিব নোৱাৰিছোঁ। এতিয়া এনেকুৱা চলি আছে চলি আছে। তাৰমানে কথাটো হ'ল কি, যদি আমি সকলোৱে যদি শিক্ষিত ছোৱালী, শিক্ষিত বোৱাৰী কৰি গোটেই সংসাৰখন তেনেকৈ যায়, তেতিয়াহ'লে আমাৰ কাম বন কোনে কৰিব? যি এটা পৰিৱেশ আমাৰ সমাজত আহি পৰিছে এতিয়া বৰ্তমান দেখা গৈছে যে, আৰু চব বোৱাৰী বোলে শিক্ষিত। এতিয়াতো অশিক্ষিত মানুহ খুব কম, প্ৰায় ঘৰৰ মানুহ শিক্ষিত। এই বুলি কি আমি ৰন্ধা বঢ়া কাম, কাপোৰ ধোৱা কামখিনি আমি নিজৰ কামখিনি নিজে কৰি খাব নালাগিব নেকি? কোনেনো কৰি দিব? আৰু তুমি যে কৈছা বেলেগ এজনী ছোৱালী ইহঁতৰ ঘৰত কাম কৰাৰ কাৰণে, ৰখাবৰ কাৰণে, সিহঁততো ইমান ধন সম্পত্তিও নাই। সিহঁতে বহুত এটা আশা কৰিছিলে যে তোমাক আনি পেলাই চাকৰিত লগাব, কিবা এটা চৰকাৰৰ ফালৰ পৰা কিবা এটা পাব, ঘৰ সংসাৰখন চলিব, খেতি পথাৰ অলপ আছে সেইখিনি কৰা আৰু গোটেইখিনি মিলাই সংসাৰখন চলিব। কিন্তু এতিয়া চাকৰিও হোৱা নাই। এতিয়া যদি তুমি এই চাকৰি ঢং ধৰি যদি বহি থাকা, তেতিয়া সংসাৰখন ধ্বংস হৈ যাব। কাইলৈ যদি তোমাৰ এটা ল'ৰা হয়, তোমাৰ বোৱাৰীজনী আহি পেলাই, এই শিক্ষিত বোৱাৰী আহিব, তোমাকো তেনেকে ক'ব যে মইতো একো কাম নাজানো, পিছত তুমি কি কৰিবা? মইতো কালিও আপোনাৰ লগত আছিলোঁ। হয়, যেতিয়া তহাগুৰি কৈছিলে যে মই বহুত চিন্তা চৰ্চা কৰি চাইছোঁ, কিন্তু চিষ্টেমটো এনেকুৱাই থাকিব। দুয়োটা পাৰ্টিক একেলগত গৈ আপুনি মিলাই ভাল হ'ব, সেইটোতো আছে। তাৰমানে কথাটো হ'ল কি, আমাৰ সমাজখন এনেকে গ'লেতো সমাজখন বেয়া হৈ যাব না। এই তুমি এই গাঁৱৰ এজনী শিক্ষিত বোৱাৰী, তুমি যদি আজি স্কুলত যোৱা, তোমাৰ চাকৰি হয়, তুমি স্কুলত গ'লে খালি অকল ল'ৰা ছোৱালী খালি অকল শিক্ষা দিলেই নহ'ব, নীতি শিক্ষাও কিছুমান দিব লাগিব, কিছুমান আদৰ্শ শিক্ষা দিব লাগিব, যিবিলাক নেকি কিতাপত নাই। এই মই সেইটো ভাবিছিলোঁ যে এজনী শিক্ষিত বোৱাৰী আমাৰ গাঁৱত আহিছে, আমি ভাবিছিলোঁ এই বোৱাৰীৰ হতুৱাই আমাৰ গাঁৱৰ গোটেইখিনি সমাজ এটা সুন্দৰ পৰিৱেশ আমি পাম। কিন্তু এতিয়া দেখিছোঁ বৰ বেয়া পৰিৱেশ এটা পালোঁ। পৰিৱেশটো ভালেই হ'লে হয়, কিন্তু দুবাৰকৈ যেতিয়া টেট দিছিলে সিহঁতে ভাবিছে চাকৰিটো হৈ যাব, চাকৰিটো হৈ গ'লে পৰিৱেশটো ভাল হ'ল, কিন্তু চাকৰিটো নোপোৱাৰ কাৰণেহে বস্তুটো এনেকুৱা যেন লাগি আছে।